নমস্কাৰ জীৱনত সফলতা আৰু সুখ পাবলৈ এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে কিন্তু বহু সময়ত কষ্ট কৰিও সফলতা নাপায় একে সময়তে কম পৰিশ্ৰম কৰিও একাংশই সহজে সফলতা লাভ কৰে সম্পূৰ্ণ তথ্য আৰু উপযুক্ত নিৰ্দেশনাৰ অভাৱত এজন ব্যক্তিয়ে জীৱনত ব্যৰ্থ হয় বুলি বিশ্বাস কৰা হয় এনে অৱস্থাত এজন ব্যক্তিৰ জীৱনত চাণক্যৰ নীতি নিয়ম আটাইতকৈ প্ৰয়োজনীয় আচাৰ্যৰ এই নীতি নিয়মসমূহ মানি চলিলে জীৱনত সফলতা লাভ কৰিব পাৰি জীৱনত সফল হ'বলৈ আচাৰ্যৰ এই 5টা মন্ত্ৰৰ বিষয়ে জানো আহক নম্বৰ 1 জীৱনত সফলতা লাভ কৰিবলৈ হলে সময় হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰ সময়খিনি মনত ৰাখি এজন ব্যক্তিয়ে যিকোনো নতুন কাম আৰম্ভ কৰিব লাগে সেই কাম কৰাৰ সঠিক সময় হওক বা নহওক সময়বোৰ যদি ভালেৰে গৈ আছে তেনেহলে নতুন কিবা এটা কৰক একে সময়তে বেয়া সময়ত ধৈৰ্যৰে কাম কৰিব লাগে নহলে ব্যক্তিজনৰ সকলো কষ্ট অথলে যায় নম্বৰ 2 চাণক্যৰ মন্ত্ৰ অনুসৰি বন্ধু আৰু শত্ৰুৰ পাৰ্থক্য জানিব লাগে আচাৰ্যই কৈছে যে প্ৰত্যেক মানুহে প্ৰায়ে শত্ৰুৰ পৰা সতৰ্ক হৈ থাকিব লাগে কিন্তু বহু ক্ষেত্ৰত বন্ধু হিচাপে একেলগে থকা শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হোৱা দেখা যায় এনে অৱস্থাত যদি আপুনি বন্ধু হিচাপে শত্ৰুৰ পৰা সহায় বিচাৰে তেন্তে আপোনাৰ সকলো কষ্ট অসাৰ হৈ পৰিব নম্বৰ 3 আচাৰ্য চাণক্যই কৈছে যে কোনো ব্যক্তিৰ মাজত তথ্যৰ অভাৱেই হৈছে এজন ব্যক্তিৰ অসফল হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ কোনো এটা কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ শুদ্ধ তথ্য স্থান কাল আদিৰ বিষয়ে জানিব লাগে এনে কৰিলে 100% সফলতা আপুনি লাভ কৰিব নম্বৰ 4 সফলতা লাভৰ চতুৰ্থটো মন্ত্ৰ হ'ল ব্যক্তিজনৰ আয় ব্যয়ৰ সম্পূৰ্ণ তথ্য থাকিব লাগে আয়তকৈ বেছি খৰচ কেতিয়াও কৰা উচিত নহয় সঞ্চয় কৰাৰ অভ্যাস বৰ্তাই ৰাখক কাৰণ বেয়া সময়ত ই আপোনাৰ যথেষ্ট কামত আহিব নম্বৰ 5 আচাৰ্যই কৈছে যে সদায় নিজৰ শক্তি বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে আৰু সেই অনুসৰি কাম কৰিব লাগে কাৰণ সামৰ্থ্য অনুসৰি কাম নকৰি তাতকৈ অধিক কাম কৰিলে ব্যক্তিজনে কেৱল বিফলতাৰে সন্মুখীন হোৱা দেখা যায় আচাৰ্য চাণক্যৰ এই 5টা নিয়ম মানি চলি জীৱনত সফলতাৰে আগবাঢ়ি যাওক ভিডিঅটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ